কিছুমানে সিৰিয়াসলি নলয় আৰু দেই দিলুকে আজি ভিডিওটো के दिया ना fuck off लोग क्या कहेंगे देंगे भाड़ में जाए भाग में चिंता क्या कहती है भाड़ में जाए तुम्हारे दोस्त क्या कहते थे भाई भाड़ में जाए काला राम रहीम क्या कहता वो भी जा প্ৰথমতে আহা গাইছ আমাৰ আজি ভাইৰেল গান কৰিছমা নাথৰ এটা অনুষ্ঠান চাই আৰু তাৰ পিছত আমি তাৰ ওপৰত কথা পাতিম নে কি কোৱা তো কোৱা भोसड़ी के এতিয়া আসল কথা হ'ল কি কৰিছমা নাথে অনুষ্ঠান কৰি থকা সময়ত ভৰিয়ে গামোচাখন অতৰালে ভৰিয়ে গামোচাখন অতৰাতকৈ ওচৰত বহি থকা মানুহজনে হাতেও গামোচাখন অতৰাব পাৰিলে হয় অসমীয়া প্ৰতীক অসমীয়া স্বাভিমান অসমীয়া এটা প্ৰতীক গামোচাখন ভৰি লগাবলৈ সাহস কৰিছমা নাথে পালে ক'ত কৰিছমা নাথ কি অসমীয়া নহয় নেকি কথা এটা কয় যে বান্দৰে সান্দমন কি বুজি পাব বুলি তেখেতলোকে গামোচাখন চাগে ষ্টাইলৰ কাৰণে লয় কিন্তু তেখেতলোকে বুজি নাপায় যে সেই গামোচাখনৰ সন্মান কিমান আদৰ কিমান কেইটকামান পইচাৰ কাৰণে অনুষ্ঠান কৰি আছে কেইটকামান মাত্ৰ পইচাৰ কাৰণে নহয়নো কি গালা এনেকুৱা অনুষ্ঠান আগত আমি দেখাই নাছিলো আজিকালি সেইবিলাক অনুষ্ঠান দেখিছো আগত এনেকুৱা অনুষ্ঠান কি আছিলে মই যেতিয়া সৰুৰ পৰা মই ডাঙৰ হৈছো কিন্তু এনেকুৱা অনুষ্ঠান আজিলৈকে দেখা নাই কৰিছমা নাথে যোনটো অনুষ্ঠান কৰি আছে এইটো কি এইটো অনুষ্ঠান হ'ল নেকি এইবিলাক কি নেগেৰা নাম হ'ল নেকি মাত্ৰ এইটো এটা মনোৰঞ্জন মানিছো যে এটা হাঁহি খোৱাকে এটা মনটো ভাল লাগে এটা মনোৰঞ্জনৰ কাৰণে গাইছে তাত মতলব নাই কিন্তু যোৱা ৰাতি টোপনি খতি এইটো কেনেকে নেগেৰা নাম হ'ল এইটো তোমালোকে চাই লোৱা তাৰপিছত ডিচিশ্যন জনা তাৰপিছত আমি কথা পাতিম ভাল লাগা আছে ভাল লাগা আছে এইবোৰে আপি দেখা পাই তোমাৰ বহি মইতো ভালে আছো তোমাৰ ভাল নে চিন্তা নকৰিবা তোমাক ফালিব লাগিলে আজি মই ৰৈ আছো अरे कहना क्या चाहते हो समझ रहे हो এইটো ডাইৰেক্ট কথা অপমানে কৰিছে ন নেগেয়া নামত যোৱা ৰাতি টোপনি খতি গীতটো কেতিয়াবা সোমালে কোনোবাই শুনিছা নেকি যে যোৱা ৰাতি টোপনি খতি এই গীতটো নেগেয়া নামত সোমোৱা ফাৰ্ষ্ট টাইম শুনিছো আচলতে কেইটকামান পইচা কাৰণে দৰ্শকক মনোৰঞ্জন দি যিকোনো কাম কৰিব পাৰে ন মানুহ বহুত আজিকালি তললৈ নামি যাব পাৰে যদি এইবিলাক কথা মই আজি কোৱা কাৰণে কিছুমানে হয়তো বেয়াকে কমেণ্ট কৰিব আৰু কিছুমানে বেয়া পায় বেয়া পোৱাবিলাকে পাই থাকক মই সদায় বেয়াবিলাকক চাইডত থওঁ আৰু ভালবিলাককহে আগত আনো চাপৰ্ট থকাটো ভাল বেয়া নহয় ভাল কাম কৰিলে সকলোৱে চাপৰ্ট কৰিব কিন্তু কেৱল অসমীয়া স্বাভিমান অসমীয়া স্বীকৃতি অসমীয়া প্ৰতীকী ফুলাম অংশখন অপমান কৰিলে কোনে সহ্য কৰিব ইমান দিনে ময়ো মাত মতা নাছিলো কৰিছমা নাথৰ ওপৰত আৰু আজি মাত মাতিবলগীয়া হ'ল গামোচাখন অপমান কৰা দেখি সহ্য নহ'ল সেইবাবে মাতিলো তো কলিজাৰ পৰা আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা মই জানো তোমালোকে ভিডিঅ'টো চোৱা কিন্তু শ্বেয়াৰ নকৰা হয় নহয় আৰু সকলোৱে শ্বেয়াৰ কৰিবা তেতিয়া তোমালোকৰ কাৰণে আৰু মজা ভিডিঅ' আনি থাকিম সো নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো সকলো হাঁহি থকা সুখত থকা জয় এখন জয়